নমস্কাৰ। মই যদি আপোনাক এখন কিতাপ দিওঁ আৰু কিতাপখন আপোনাক দি মই কওঁ যে এই কিতাপখন আপুনি নুখোলাকৈ এবাৰো নপঢ়াকৈ কিতাপখনৰ ওপৰৰ বেটুপাতটো চাই কিতাপখনক মূল্যাংকন কৰক বা কিতাপখনৰ ওপৰত মন্তব্য দিয়ক যে কিতাপখন সকলোৰে বাবে উপযোগী নে অনুপযোগী, কিতাপখনত লিখা সকলো কথা শুদ্ধ নে অশুদ্ধ। তেতিয়া আপুনি মোক ক'ব যে মই কিতাপৰ বেটুপাতটো চাই কিতাপখনক মূল্যাংকন কৰিব নোৱাৰোঁ বা কিতাপখনৰ ওপৰত মন্তব্য দিব নোৱাৰোঁ। তাৰ কাৰণে পোনপ্ৰথমে মই কিতাপখন এবাৰ পঢ়িব লাগিব, কিতাপখনত লিখা সকলো কথা মই ভালদৰে বুজি পাব লাগিব, তেতিয়াহে মই কিতাপখন মূল্যাংকন কৰিব পাৰিম বা কিতাপখনৰ ওপৰত মন্তব্য দিব পাৰিম। এতিয়া কথাটো হ'ল, আপুনি যদি এখন কিতাপৰ বেটুপাতটো চাই কিতাপখন মূল্যাংকন কৰিব নোৱাৰে বা কিতাপখনৰ ওপৰত মন্তব্য কৰিব নোৱাৰে, তেনেহ'লে আপুনি কেনেকৈ এজন মানুহৰ গাৰ বৰণ চাই মানুহজনক বিচাৰ কৰিব পাৰিব? কেনেকৈ এজন মানুহে পৰিধান কৰা কাপোৰখিনি চাই এজন মানুহক মূল্যাংকন কৰিব পাৰিব? কেনেকৈ এজন মানুহৰ শৰীৰৰ আকাৰ চাই, মানুহজনৰ উচ্চতা চাই মানুহজনৰ ওপৰত মন্তব্য কৰিব পাৰিব? নিশ্চয় নোৱাৰে। আপুনি যদি সঁচাকৈ এজন মানুহক মূল্যাংকন কৰিব লাগে, তেনেহ'লে পোনপ্ৰথমে আপুনি সেই মানুহজনৰ লগত অলপ সময় কটাব লাগিব, সেই মানুহজনৰ লগত কথা পাতিব লাগিব, সেই মানুহজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি সেই মানুহজনৰ বিষয়ে ক'ব পাৰিব বা মূল্যাংকন কৰিব পাৰিব যে মানুহজন সৎ নে অসৎ, মানুহজন ভদ্ৰ নে অভদ্ৰ, মানুহজন ভাল নে বেয়া। গতিকে কোনো এজন মানুহক কিবা এষাৰ কোৱাৰ আগমুহূৰ্তত নিজকে এবাৰ প্ৰশ্ন কৰিব যে সেই মানুহজনৰ বিষয়ে আপুনি কিমান জানে। এটা কথা সদায় মনত ৰাখিব, এজন মানুহ দেখাত ক'লা হ'ব পাৰে, কিন্তু তেখেতৰ মনটো ক'লা নহ'বও পাৰে। এজন মানুহে পৰিধান কৰা কাপোৰবিলাক অপৰিষ্কাৰ বা লেতেৰা হ'ব পাৰে, কিন্তু তেখেতৰ মনটো অপৰিষ্কাৰ বা লেতেৰা নহ'বও পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিল, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।